হয়, যোৱাকালি ৰুণিখাতা ফৰেষ্ট ৰেঞ্জ অফিচে কিছুমান আদিবাসী সান্তালী জনগোষ্ঠীৰ লোকক ৰেঞ্জ অফিচলৈ উঠাই অনাৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল, এই সমস্ত ঘটনাৰ আজি যথেষ্ট নিন্দনীয়, গৰিহণাৰ যোগ্য। এটা অঞ্চলত স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠাৰ হকে চৰকাৰ প্ৰশাসনৰ নিৰ্দিষ্ট কিছু নীতি থকাৰ প্ৰয়োজন। আজি এনে এক পৰিৱেশ পৰিস্থিতি BTAD অঞ্চলত গা কৰি উঠিছে। BTC অঞ্চলত কোনো জাতি জনগোষ্ঠীৰে কাৰো প্ৰতি বিশ্বাস, আস্থা, ভৰসা নোহোৱা হৈছে। জাতি জনগোষ্ঠীসমূহৰ মাজত যিটো ভাতৃত্ববোধ, জাতি জনগোষ্ঠীৰ মাজত যি বুজাপৰা, সহাৱস্থান, বিশ্বাস, এইবিলাক চৰকাৰখনে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰী নীতি বিফল হোৱা দেখা গৈছে। হাগ্ৰামা মহিলাৰী চৰকাৰখনে যোৱা 6 মাহ আগত শপত গ্ৰহণ কৰাৰ পিছৰ পৰাই এই অঞ্চলটো, অশান্ত জৰ্জৰ অঞ্চলটো যোৱা 5 বছৰে যেনেকৈ এক পৰিৱেশ পৰিস্থিতিৰ মাজত চলি গ'ল, সেই ধাৰাটো অক্ষুণ্ণ ৰখাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BTC প্ৰশাসনৰ তেনে কোনো নীতি আমি দেখিবলৈ নাপালোঁ, যাৰ কাৰণে যোৱা 6টা মাহেই বিক্ষিপ্ত বহু ধৰণৰ ঘটনা BTC অঞ্চলত ঘটিবলৈ পালে। যোৱাকালিৰ ঘটনাৰ আলম লৈ আজি সেই আদিবাসী তথা সান্তালী লোকসকলে ইমান সংখ্যক লোক একত্ৰিত হৈ পেলাই যি ধৰণে আইন হাতত তুলি যোৱাকালি ৰাতিৰ যি ঘটনা, এই ঘটনাৰ খবৰ বহিঃপ্ৰকাশ ঘটালে। ইমান সংখ্যক লোক একত্ৰিত হোৱাৰ সময়ত নিশ্চিতভাৱে চৰকাৰ প্ৰশাসন, আৰক্ষী বাহিনীৰ হাতত তথ্য বা তেনেকুৱা খবৰ থাকিব লাগিছিল। দুৰ্ভাগ্যজনক, ইমান সংখ্যক লোক একত্ৰিত হৈ পেলাই পুনৰাই এই সহজ সৰল মানুহখিনিয়ে আইন হাতত তুলি লোৱাৰ নিচিনাকৈ এক পৰিৱেশ সৃষ্টি কৰি পেলাই আজি ৰুণিখাতা অঞ্চলত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ, যিকোনো স্বাৰ্থৰ বিনিময়ত সেই অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ কাৰণে দল সংগঠন তথা প্ৰশাসনে এক জৰুৰী পদক্ষেপ লোৱাটো অতিকে প্ৰয়োজনীয়। এটা নিৰ্দিষ্ট অঞ্চল অশান্ত জৰ্জৰ হৈ থাকিলে তাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থাকে। সেয়ে আমি ABMCৰ পৰা দাবী উত্থাপন কৰিছোঁ যে BTC অঞ্চলখন শান্ত কৰি ৰখাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তথা প্ৰশাসনে যথেষ্ট ব্যৱস্থা হাতত লোৱাটো অতিকৈ প্ৰয়োজন। আৰু যি পৰিৱেশ পৰিস্থিতি ইতিমধ্যে ক্ৰিয়া আৰু গা কৰি উঠিছে, এনে পৰিৱেশ পৰিস্থিতি অনাগত দিনলৈ বৰ্তি থাকিলে বিভিন্ন জাতি জনগোষ্ঠী সকলো সময়তে ভয়, শংকা আৰু এক অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিব লাগিব। সেয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ, আপুনি BTCৰ শাসনৰ ক্ষমতাত অধিষ্ঠিত হৈ আছে। গতিকে BTC অঞ্চলখন আপুনি যদি সঁচাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বাৰ্থৰ হকে সেই আসনখনত আপুনি অধিষ্ঠিত হৈছে বুলি নিজকে দাবী কৰে, তেন্তে আপোনাৰ কাৰ্যকালত যিবোৰ ঘটনা ইতিমধ্যে হৈ গ'ল, এই ঘটনাবিলাকৰ যাতে পুনৰাবৃত্তি নঘটে। অন্যথায় এনে ঘটনা আগন্তুক দিনলৈকে ঘটি থাকিলে নিশ্চিতভাৱে আপোনাৰ সেই মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত হৈ থকাৰ নৈতিক দায়িত্ব আপুনি হেৰাই পেলাব। গতিকে আপুনি আপোনাৰ নীতিৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি, বুজাপৰা, সহাৱস্থান আদি সৃষ্টি কৰি BTC অঞ্চলখন আপুনি শান্ত কৰি ৰাখি এই অঞ্চলৰ বাতাবৰণ সুস্থ আৰু শান্ত কৰি ৰখাৰ কাৰণে আপুনি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ।